নমস্কাৰ বন্ধুসকল, পুনৰবাৰ এটা নতুন ভিডিঅ'ৰে মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আৰু আপোনালোকে চাই আছে গোবিন্দ চন্দ্ৰ ইউটিউব চেনেল। তো আজিৰ ভিডিঅ'টোত বহুখিনি হাস্যকৰ ৰস আছে, তো আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। আৰু আজি প্ৰথমতে কৈ দিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক প্লিজ। তেনেহ'লে ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰথমতে চাম এটা পুলিচৰ ইণ্টাৰভিউ, মানে ট্ৰেইনিং। চাওঁ কি হয়। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। আপোনালোকে দেখিবলৈ পালে পুলিচৰ ট্ৰেইনিঙৰ মাজত কেঁচা বাদাম ওলাইছে। কেঁচা বাদামৰ গান গাই গাই ট্ৰেইনিং দিয়া হৈছে। কি যে দিনকাল আহি গ'ল, আৰু কি জীয়াই থাকিলে আৰু কি দেখিব পাম মানে ঠিকনা নাই আৰু চাগে। আচলতে তেওঁলোকে ট্ৰেইনিংটো কৰি আছে। ট্ৰেইনিংটো কৰি থৈ মানে বহুত গা বিষ হ'বতো, মানে গা বিষ হ'ব। তো গধূলিলে ৰাতিলে সেই ভজা বাদাম কেঁচা বাদাম যে লাগিব, সেই কথাটো মানে ট্ৰেইনিঙত সেইটো মানে কৈ আছে যে ৰাতিলৈ এইটো লাগিব, ভজা বাদাম কেঁচা বাদাম, সেইটোৱে কথাটো। তো ব'লক আমি এতিয়া নেক্সট ভিডিঅ'টো চাওঁ। নেক্সট ভিডিঅ'টো কিবা এটা ৰহস্য আছে, ব'লক। আপোনালোকে দেখি অহা ভিডিঅ'টো তেওঁলোকে হয়তো ক'ৰবালৈ গৈছিলে, তাৰপৰা যাওঁতে ক'ৰবাত কোনোবাই কিবা এটা খুৱাই দিলে। খুৱাই দিয়াৰ পিছত তেখেতৰ মানে খেলি মেলি লাগি গ'ল, মই কোনফালে যাম কোনফালে নাযাম, কেনেকৈ যাম মানে পাহৰি পেলাই তেখেতে ভাবিলে যে মই যিটো ৰাস্তাই যেনেকৈ আহিছিলোঁ সেই সেনেকৈ গুচি আহিলে মানে নিজৰ জেগা পাই যাম। সেইকাৰণে তেখেতে চিধাকৈ গৈছিলে, আহোঁতে আকৌ সেইটো টেম্পুখন মানে ঘূৰাব নোৱাৰিলে আৰু, ঘূৰাই ওল্টাকৈ চিধাকৈ লৈ আহিলে মানে। সেইটো কাৰণে অৱস্থাটো তেখেতৰ তেনেকুৱা হৈ গ'ল। তাৰপিছত আনিছে, বাইককেইখন যিমান স্পীড আহিছে টেম্পুখনো সিমান স্পীডে আহিছে, একদম ওল্টাকৈ, চিধাকৈও নহয়। কিবা এটা টেলেণ্ট দেখাবলৈ আহিছিল নেকি, তেনেকুৱা যেনে লাগিছে। তাৰপিছত চাম আমি এহাল প্ৰেমিকাজনে যেতিয়া ভাংটো বেছিকৈ খাই পেলানি প্ৰেমিকাক লগ কৰিবলৈ যায়, তাৰপিছত সিহঁতৰ এটা ৰোমান্টিক সময়, সেই ৰোমান্টিক সময়টো সিহঁতৰ অৱস্থাটো, প্ৰেমিকাজনৰ অৱস্থাটো কি হয় আপোনালোকে চাই লওক। ये फंस गया सीएम। मैं कहाँ हूँ बहन? तेरी सासू माँ के घर में गजनी की औलाद। शाबाश बेटा, बहुत बढ़िया मुन्ना। আপোনালোকে দেখিব পালে প্ৰেমিকাই প্ৰেমিকজনক চুঙা চাই সোপা দি দিলে। মানে কি কৰিব, এতিয়া ইফালৰ পৰা নিছে টাংকৈ খুটাটো মাৰিছে, সিফালৰ পৰা নিছে টাংকৈ খুটাটো মাৰিছে। এতিয়া ইমানো খুন্দা খাই থাকিব নোৱাৰে, সেইটো কাৰণে প্ৰেমিকাজনীয়ে ভাবিলে দি দিওঁ আকৌ, ৰেট লগাই দিলে 3 তো মই সকলোকে এটাই কথা ক'বলৈ যাম, কেতিয়াও ভুলতো এই মানে নিচাজাতীয় ভাং চাং এনেকুৱাবিলাক এই অৱস্থাটো যেনেকুৱা হ'ল নহয়, এই হালৰ নিচিনা অৱস্থাটো নহ'বৰ কাৰণে কেতিয়াও যাতে প্ৰেমিকাজনক কৈছোঁ, কেতিয়াও যাতে ভুলতো বেয়া বস্তু খাই প্ৰেমিকাক লগ কৰিবলৈ নাযায়, ইমানেই ক'লোঁ আৰু। তাৰপিছতো যদি মোৰ কথা নুশুনি বোলে কিবা এটা খাই বৈ যাওঁ লগ কৰিবলৈ, তেনেহ'লে অৱস্থাটো ঠিক এনেকুৱা হ'ব। গতিকে সাৱধান, আগতীয়াকৈ কৈ দিছোঁ। তো বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা পালা জনাবা। তো চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'বা, লাইক এটা কৰিবা, কমেণ্ট এটা কৰিবা। তো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ, আকৌ লগ পাম এটা নেক্সট ভিডিঅ'ৰ সৈতে। তো আজিলৈ বাই বাই বাই।